Hi friends, মই Mousumi আপোনালোক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালো। আজি এটা টাইটেলটো দেখি গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত মানে হ'বলৈ গৈ আছে। সঁচাকে এটা জানিবলগীয়া ভিডিঅ'। প্লিজ আপোনালোকে এই গোটেই সম্পূৰ্ণ ভিডিঅ'টো চাব, স্কিপ নকৰিব। বহুতো মানে জানিবলগীয়া কথা জানিব পাৰিব। এইটো অকল মহিলা বুলি নহয়, পুৰুষ মহিলা আনকি ল'ৰা ছোৱালীয়েও চাবলগীয়া ভিডিঅ'। বহুত কথা জানিব পাৰিব। আৰু ভিডিঅ'টো হৈছে কি অসমীয়াৰ স্বাভিমান গামোচা। আমি সকলোৱে কওঁ গামোচা অসমীয়াৰ স্বাভিমান হয়। গামোচা আমাৰ মানে হাড়ে হিমজুৱে জড়িত। আমি সৰুৰে পৰাই গামোচা ব্যৱহাৰ কৰি আহিছোঁ বিভিন্ন কামত। বা গামোচা কেনেকৈ লগায় সেয়া আমি সৰুতে দেখিছোঁ। তাঁত বাতি কেনেকৈ কৰে, কি সূতা দি গামোচা লগায়, এই সকলোবিলাক দেখিছোঁ। কিন্তু আজিৰ নৱপ্ৰজন্মই এই বিষয়ে নাজানে বা কেনেকৈনো এইখন বোৱা হয় সেই বিষয়ে নাজানে। ইয়াৰ ক'ত ব্যৱহাৰ হয় সেয়াও কিছুমানে নাজানে। সেইকাৰণে আজি মানে গামোচাৰ ওপৰত টপিকটো লৈ পেলাই মই ভিডিঅ'টো বনাব লৈছোঁ। প্লিজ আপোনালোকে পূৰা মানে ছাপোৰ্ট দিব আৰু সম্পূৰ্ণকৈ চালে মানে আপোনালোকে উপকৃত হ'ব আৰু মোৰো ভিডিঅ'টো বনোৱা সাৰ্থক হ'ব। এতিয়া গামোচা ধৰক আমি গামোচা ব্যৱহাৰ কৰোঁ, কিন্তু গামোচা কিহৰে বনায়? গামোচা কটন আৰু মানে কপাহী আৰু ৰেচম এই দুইটা হেৰিয়েৰে বনায়। সাধাৰণতে আমি যিবিলাক গামোচা ঘৰত মানে ব্যৱহাৰ কৰোঁ সেয়া কপাহী গামোচা হয়। আৰু ৰেচমৰ গামোচা হ'ল এইবিলাক পাট মুগা বা এৰী পলুৰ পৰা যিবিলাক মানে সূতাৰে মানে পলু বনায় সেইখিনি ৰেচম গামোচা। সেয়া গামোচা আমি ঘৰত ব্যৱহাৰ নকৰোঁ। দৰাৰ লগত দৰা বৰণ বা তেনেকুৱা মানে বেছি হেৰিয়তহে ব্যৱহাৰ কৰোঁ। আৰু ৰেচম গামোচা টচৰ আজিকালি টচৰেও বনোৱা হৈছে, কিন্তু টচটো আমাৰ ইয়াত নহয়। সেইটো হ'ল হেৰিয়ত এইটো কি চাইনা আৰু ভূৱনেশ্বৰ যিটো হয় তাৰে টচৰ গামোচা বোৱা হয়। এতিয়া গামোচাত কি থাকে, ইনো আমাৰ অসমীয়াৰ কিহৰ কাৰণে মানে স্বাভিমান হয় সেইটো জানকচোন, আহকচোন। দেখিছেনে এয়া দুখন গামোচা হয়। এইখন যিখন গামোচা আছে এইখন এনেই সাধাৰণতে ঘৰত ব্যৱহাৰ কৰা গামোচা নহয়, এইখন দৰা বৰণৰ গামোচা। সেইকাৰণে স্পেচিয়েলকৈ বোৱা হৈছে। ইয়াত গামোচাৰ এই গামোচাখনৰ দুয়োফালেকে ফুল থাকে। ইয়াত দেখিছেনে ইয়াত দুফালেকে ফুল থাকে আৰু কাষত এইটো পাৰি দিয়া হয় আৰু পাৰিটো এয়া বুটা বাচি দিয়া হৈছে আৰু মাজতো এয়া বুটা বাচি দিয়া হৈছে। এইখন দৰা বৰণৰ গামোচা। এনে সাধাৰণ গামোচাবিলাকত কি থাকে, ফুল এচাইডে থাকে, এনেকৈ এচাইডে ফুল থাকে আৰু এচাইডে এনেকৈ আঁচু মৰা থাকে। ইয়াত এটা তিনিডাল মানে লাইন থাকে। এই তিনিডাল লাইনে আমাৰ অসমীয়াৰ তিনিটা বিহুক প্ৰতিনিধিত্ব কৰে। ইয়াতো লতা বাচি দিয়া হৈছে তিনিডাল লাইনৰ সলনি, যিহেতু এখন স্পেচিয়েল গামোচা হয় দৰা বৰণৰ কাৰণে। ইয়াত তিনিডাল লাইনৰ সলনি ইয়াত তিনিডাল লতা বাচি দিয়া হৈছে আৰু এইখিনি মাজত এয়া বুটা বোলাই দিয়া হৈছে। এয়া এই তিনিডাল লাইনে কি বুজায়, অসমীয়াৰ তিনিটা অতি মৰমৰ বিহু তিনিটাক বুজায়। আৰু ইয়াত যেনেকৈ ৰঙাৰে এয়া আঁচু দিয়া থাকে, এইটো পাৰিটো যিটো হয় ইয়াত নদীক সূচায় মানে। আৰু মাজৰ যিখিনি বহল বগা অংশ থাকে, এই মাজৰ বহল বগা অংশখিনি উৰ্বৰ পথাৰক বুজায়। আৰু বিহুকেইটানো কি, আমাৰ অসমীয়াৰ খেতিভিত্তিক হয়, কৃষিভিত্তিক, সকলোৱে জানে। আটাইকেইটা বিহুৱেই কৃষিভিত্তিক। সেইকাৰণে মানে এই তিনিটা বিহুক সূচায় গামোচা মানে কি, যিখন মাংগলিক গামোচা আমি কৰোঁ সেইখন গামোচাত এটা চাইডে ফুল থাকে, এটা চাইডে উকা থাকে। এইখনত আৰু মাংগলিক দুইটা চাইডে ফুল থকা গামোচা কিন্তু কোনো মাংগলিক কাৰ্যত ব্যৱহাৰ নকৰে। আমি বহাগৰ বিহুত বিহুৱান দিওঁ গামোচাৰে। আৰু এই ফুল যে এটা চাইডে যে ফুল থাকে এটা চাইডে উকা থাকে, সেই ফুল থকাখিনি গামোচাখন কি হয় মানে প্ৰকৃতি নাৰী হয়। আৰু উকা চাইডটো
পুৰুষ আৰু প্ৰকৃতি মিলি পেলাই গামোচাখন হৈছে। আৰু গামোচাত যিটো মানে গামোচা বোৱা হয় সূতাটো কপাহী সূতাৰো দুটা আছে। এটা হ'ল কেঁচা সূতাৰে যিটো বয় সেইটো পানী গামোচা বয়। আমাৰ চহা জীৱনত পানী গামোচা মানে বহুতেই একে অপৰিহাৰ্য অংগ। খেতি পথাৰলৈ যোৱাৰ পৰা একদম গা ধুই উঠি সলোৱা, আনকি অসমীয়া মানুহে গাঁৱত মানে গামোচা পিন্ধি থাকে। আৰু সেইকাৰণে শিপিনীসকলে মানে দৈনন্দিন প্ৰয়োজনৰ কাৰণে পানী গামোচা বয়। সেইটো ব'বলৈ বহুতেই মানে কঠিন হয়, কাৰণ সেয়া সূতা আনি পেলাই সিজাব লাগে, মাৰ দিব লাগে, ৰ'দত শুকুৱাব লাগে, আকৌ লৈ পেলাই তাৰপিছত তাঁত বাতি কৰিব লাগে। আৰু সেই বস্তুটো মানে কোমল হয় কাৰণে সহজে ছিগিও যায়। সেইকাৰণে পানী গামোচা ব'বলৈ টান। আজিকালি পানী গামোচা দেখিবলৈ পোৱা নাযায়, কিন্তু মানে গাঁৱত মানে প্ৰয়োজনীয় হেৰিয়ত মানে গামোচাখিনি নিজেই মানে ঘৰতে বৈ দিয়ে। আৰু খেতি পথাৰত যাওঁতে পূৰা একদম মূৰত মাৰিবলৈ পিন্ধে, ডিঙিত লয়, তেনেকৈ মানে বহুত ব্যৱহাৰ হয়। সেইকাৰণে গাঁৱত এতিয়াও দেখিবলৈ পোৱা যায়। আৰু মানে গামোচাৰ মানে কি হয়, আৰু এবিধ গামোচা আছে, সেইখিনি সূতা হ'ল 150 পকোৱা বুলি কয়। সেইটো মানে সিজাব নালাগে, টান হয় সূতাটো। আৰু 150 পকোৱা আৰু মানে 1000 পকোৱা আৰু লাখ পকীয়া দুটা সূতা দি পেলাই গামোচা বোৱা হয়। সেয়া সূতাৰ দামো বেছি, কিন্তু ব'বলৈ সহজ হয়, কাৰণ সিজোৱা কৰাৰ কোনো এইবিলাক প্ৰচেছ নাথাকে। ডাইৰেক্ট আনি পেলাই তাঁত বাতি কৰি বলেই হয়। আৰু মানে সূতাটো টান যিহেতু, কেইবাডালো সূতা মানে পকাই পেলাই বনোৱা হয়, সেইকাৰণে মানে সহজে নিছিগে, সেইকাৰণে সহজ হয়। আৰু এই গামোচা আমি সকলোতেই মানে ব্যৱহাৰ কৰোঁ, কাৰণ একদম মাংগলিক কাৰ্য, বিয়া সবাহ, নাম কীৰ্তন, নামঘৰলৈ যাওঁতে চবতে গামোচা লাগে। গামোচা এনেকুৱা এখন মানে একবস্ত্ৰ, ইয়াত গোটেই অসমীয়াৰ সকলোখিনি লুকাই আছে। সেইকাৰণে গামোচা অসমীয়াৰ স্বাভিমান হয়। আৰু এই স্বাভিমানক আৰু চৰকাৰে আৰু অলপ ওপৰলৈ নিছে। আমাৰ শিপিনীসকলৰ সুবিধাৰ্থে এতিয়া GIT জিঅ'গ্ৰাফিকেল ইণ্ডেক্স যিটো মানে ইণ্টিগ্ৰেট আছিলে, টেগ পাইছে, সেইটোও পালে অসমীয়া গামোচাই। এতিয়া বাহিৰত আৰু অসমীয়া গামোচা মানে বনাব নোৱাৰে, অকল অসমীয়া শিপিনীয়েহে গামোচা বনাব পাৰিব। সেইকাৰণে গামোচাৰ মানে আৰু এটা মানে ওপৰলৈ গ'লে খুব মানে বিশ্বৰ দৰবাৰত এটা অসমীয়া গামোচাই এটা সুন্দৰ স্বীকৃতি পালে GIT মানে টেগটো পোৱাৰ কাৰণে। এই গামোচাক লৈ আমি মানে গৌৰৱ অনুভৱ কৰোঁ। অসমীয়া গামোচা বা প্ৰতিশাসন গামোচা আমাৰ এয়া গামোচাতে সকলোখিনি আছে। অসমীয়াৰ মান, অভিমান, স্বাভিমান সকলো লুকাই আছে। সেইকাৰণে আজি এই গামোচাৰ ওপৰত ভিডিঅ'টো বনাবলৈ পাই মই অসমীয়া হিচাপে নিজকে মানে কিবা এটা মানে মনটো মানে ফুলি উঠিছে আৰু গামোচাৰ ওপৰত। সেইকাৰণে এনেকুৱা এখন একবস্ত্ৰ ক'তোৱে পাবলৈ নাইকিয়া অসমীয়া গামোচাখনৰ নিচিনা। আৰু আমিও সেইকাৰণে অসমীয়া গামোচাখনক সন্মান সহকাৰে লোৱা কৰা সকলোতে সন্মান সহকাৰে ল'ব লাগে। ইয়াৰ মানে কোনোবাই অনাদৰ কৰিলে আমি অসমীয়া হিচাপে আমাৰ সহ্য নহয়। আজিৰ ভিডিঅ'টোত গামোচাৰ বিষয়ে এইখিনিয়ে ক'লোঁ। আৰু একদম শ বছৰ ধৰি পেলাই অসমীয়া গামোচাৰ ব্যৱহাৰ হৈ আহিছে। ৰজা মহাৰাজাসকলে ব্যৱহাৰ কৰিছিলে। এতিয়া চহা জীৱনৰ পৰা আৰম্ভ কৰি একদম মানে সভ্য সমাজলৈ সকলোৱে মানে গামোচা ব্যৱহাৰ কৰিছে। মেল মিটিং সকলোতে গামোচা। বাহিৰৰ পৰা কোনোবা ডাঙৰ চেলিব্ৰিটি আহিছে, তথাপিও আমি অসমীয়া হিচাপে সদায় গামোচাখন দি পেলাই আদৰোঁ, সন্মান জনাওঁ, হয়নে? জাপি গামোচা দি পেলাই সন্মান জনাওঁ অসমীয়াৰ। সেইকাৰণে এই গামোচাৰ বিষয়ে এইটো ভিডিঅ' বনালোঁ। আৰু প্লিজ আপোনালোকে এই ভিডিঅ'টো মানে যিমান পাৰে শ্বেয়াৰ কৰিব, সকলোৱে জানিব পাৰিব। হয়তো আমি গামোচা ব্যৱহাৰ কৰি আহিছোঁ সৰুৰ পৰা, কিন্তু ইয়াত যে ইমানখিনি কথা লুকাই আছে সেইটো নাজানিব পাৰোঁ। সেইকাৰণে ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব, চাব, আনকি ল'ৰা ছোৱালীকো দেখুৱাব। সিহঁতেও সৰুৰে পৰাই কিছুমান নজনা কথা শিকিবলৈ পাব, আৰু সিহঁতৰ মনতো মানে গামোচাখনৰ প্ৰতি মানে সেই মানে এইটো কি শ্ৰদ্ধা মানে পাব আৰু।
ইয়াকে কৈ আজি মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ মোৰ চেনেলটোলৈ যিসকল নতুনকৈ আহিছে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু মানে এয়াই আৰু আজিলৈ বাই পুনৰ সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ